কাহিনীৰ আৰম্ভণিতে আমি দেখিবলৈ পাওঁ যে বহুত ছোৱালী নিজ নিজ স্কুলৰ পৰা গ্ৰীষ্মকালীন ছুটি উদযাপন কৰিবলৈ কেম্প ৱালডেন নামৰ ঠাইলৈ আহিছে। এই হ্ৰদটোৰ ওচৰতে গ্ৰীষ্মকালীন ছুটি কটাবলৈ সকলো ছোৱালী অতিশয় উৎসাহিত। আমাৰ কাহিনীৰ প্ৰথম চৰিত্ৰটোৰ সৈতে আপোনালোকক চিনাকি কৰাই দিওঁ। আমেৰিকাৰ উত্তৰ কেলিফৰ্ণিয়াৰ পৰা অহা 11 বছৰীয়া ছোৱালী হেলি পাৰ্কাৰ। হেলিৰ দেউতা নিক পাৰ্কাৰৰ মদ বনোৱা ব্যৱসায় আছে। হেলি মিলাপ্ৰীতিৰে থকা ছোৱালী আৰু শিবিৰত থকা দুজনী ছোৱালীৰ লগত সোনকালে বন্ধুত্ব গঢ়ি তোলে। আনহাতে লণ্ডনৰ পৰা তালৈ আহিছিল আন এগৰাকী 11 বছৰীয়া ছোৱালী এনি। এনিৰ মাতৃ এলিজাবেথ এগৰাকী অতি ডাঙৰ ডিজাইনাৰ আছিল। এনিৰ ঘৰত কাম কৰা মাৰ্টিন তাইক শিবিৰত থবলৈ আহিছিল। দুয়োজনে ইজনে সিজনক অন্য ধৰণে বিদায় দিয়ে। যদিও হেলি আৰু এনি ইজনে সিজনৰ পৰা বহুত বেলেগ, তথাপিও দেখাত বহুত মিল আছে। শিবিৰত তৰোৱালবাজি প্ৰতিযোগিতাত মুখামুখি হয়। দুয়োগৰাকী ছোৱালীয়ে এই খেলত অতি পাকৈত আৰু ইজনে সিজনক টক্কৰ দি আছে। কিন্তু অৱশেষত এনিয়ে জয়ী হয় আৰু শেষৰটো শ্বটৰ সময়ত হেলি পানীত পৰি যায়। তাৰ বাবে এনিয়ে লগে লগে ক্ষমা বিচাৰে আৰু ওপৰলৈ আহিবলৈ হাত আগবঢ়ায়। হেলিয়ে তাইক টানি পানীত পেলাই দিয়ে। দুয়োজনে হেলমেট খুলি ঘূৰি ইজনে সিজনৰ মুখখন দেখি বৰ আচৰিত হ'ল। তেওঁলোকৰ মুখৰ মাজত বহুত মিল আছিল, কিন্তু হেলিয়ে এনিক অপমান কৰিব ধৰিলে। দুয়োজনী ছোৱালী খঙেৰে ইজনে সিজনৰ ফালে আগবাঢ়ি গ'ল, যদিও সিহঁতৰ এজন শিক্ষকে তালৈ আহি সিহঁতক ৰখাই দিলে। ৰাতি দুয়োগৰাকী ছোৱালীয়ে পকাৰ খেলত হেলিয়ে কয় যে আহা বাজি লগাওক, যিয়ে পৰাজিত হ'ব সি ওচৰৰ পুখুৰীটোত ডুব মাৰিব আৰু সেইটো কাপোৰ নোহোৱাকৈ। এনিয়ে এই বাজি গ্ৰহণ কৰে। হেলিয়ে পকাৰত জয়ী হয় আৰু চৰ্ত অনুসৰি এনিয়ে পুখুৰীত জঁপিয়াই পোৱাৰ লগে লগে হেলি আৰু তাইৰ সকলো ছোৱালীয়ে তাইৰ সকলো কাপোৰ লৈ পলাই যায়। এনেদৰে সিহঁতৰ সৰু সুৰা তৰ্কাতৰ্কি চলি থাকে। কিন্তু এদিন হেলিৰ এটা ধেমালিত বোকাৰে ভৰা বাল্টি এটা শিবিৰৰ তত্ত্বাৱধায়কৰ ওপৰত পৰি যায়। ইয়াৰ পিছত শাস্তি হিচাপে দুয়োগৰাকী ছোৱালীক বাকীবোৰৰ পৰা পৃথক কোঠা এটাত ৰাখিবলৈ দিয়া হয়, য'ত সিহঁতক শিবিৰত ঘটি থকা কোনো ধৰণৰ মজাৰ খেলত অংশগ্ৰহণ কৰিবলৈ দিয়া নাছিল। শাস্তি পোৱাৰ পিছতো দুয়োজনে ইজনে সিজনৰ লগত কাজিয়া কৰি থাকে। এদিন যেতিয়া এনিয়ে হেলিক জাম হোৱা খিৰিকী এখন খুলি দিয়াত সহায় কৰে, তেতিয়াৰ পৰা সিহঁতৰ মাজত মিলা-মিছাৰ আৰম্ভ হয়। ইজনে সিজনক নিজৰ পৰিয়ালৰ কথা কয়। সৰুতে মাক দেউতাকৰ বিবাহ বিচ্ছেদ হোৱাৰ বাবে এনিৰ পৰিয়ালত পিতৃ নাছিল, আনহাতে হেলিৰ পৰিয়ালত মাক নাছিল। যেতিয়া সিহঁতে গম পালে যে সিহঁতৰ জন্মদিন একেদিনাই, তেতিয়া এনিয়ে সন্দেহ কৰিলে যে এই সকলোবোৰ কেৱল কইনচিডেন্ট হ'ব নোৱাৰে। ইয়াৰ পিছত সিহঁতৰ হাতত থকা মাক দেউতাকৰ একমাত্ৰ ফটোখন ইজনে সিজনক দেখুৱাই জানিব পাৰে যে দুয়োৰে মাজত একে ফটোৰ আধা আধা আছিল। দুয়োজনী হজম সন্তান বুলি জানি আনন্দৰে ইজনে সিজনক সাৱটি ধৰে। ইয়াৰ পিছত দুয়োজনে ইজনে সিজনৰ লগত ঘণ্টাৰ পিছত ঘণ্টা কথা পাতি থাকে। হঠাতে হেলিৰ মনত এটা দুষ্টামিৰ কথা উদয় হয় যে দুয়োজনে ইজনে সিজনৰ ঠাইত কিয় নলয়, আৰু যদি ধৰা পৰে তেন্তে সিহঁতৰ ঘূৰাই লবলৈ সিহঁতৰ পৰিয়ালে লগ হ'ব লাগিব। ইয়াৰ পিছত দুয়োজনে ইজনে সিজনৰ দৰে জীয়াই থাকিবলৈ আৰু কথা পাতিবলৈ শিকে। পৰিয়ালৰ সদস্যৰ স্বভাৱৰ পৰা আৰম্ভ কৰি ঘৰৰ নক্সালৈকে সকলো ইজনে সিজনক শিকায়। এনিয়ে হেলিৰ দৰে চুটি চুলি কাটি লয় আৰু কাণ দুখনো ফুটা কৰি লয়। যেতিয়া শিবিৰত তেওঁলোকৰ সময় শেষ হয়, তেতিয়া হেলি এনি হৈ লণ্ডনলৈ যায় আৰু এনি হেলি হৈ কেলিফৰ্ণিয়ালৈ যায়। লণ্ডন পোৱাৰ লগে লগে হেলিয়ে ইমানেই ভাল অভিনয় কৰে যে মাৰ্টিনে ধৰিবই নোৱাৰে। ঘৰলৈ আহি তাই প্ৰথমবাৰৰ বাবে মাতৃৰ ফালৰ ককা আৰু মাকক লগায়। তাই আৱেগিক হৈ মাকক বৰ টানকৈ সাৱটি ধৰিলে। তাই মাকৰ লগত যিমান পাৰে সময় কটাবলৈ চেষ্টা কৰে। চেক বুজি তাই এদিন এলিজাবেথক তাইৰ দেউতাকৰ বিষয়ে সুধিলে তেওঁৰ অৱস্থা কেনেকুৱা আছিল আৰু এতিয়াও তাইৰ মনত আছেনে নাই। এলিজাবেথে তাইক কয় যে তাইৰ দেউতাক এজন অতি ধুনীয়া মানুহ, যাক তাই নিউয়ৰ্কৰ পৰা লণ্ডনলৈ যোৱা কুইন এলিজাবেথ দ্বিতীয় জাহাজত লগ পাইছিল। আনহাতে এনিয়ে হেলি হিচাপে কেলিফৰ্ণিয়া পাই গৈ প্ৰথমবাৰৰ বাবে দেউতাকক দেখি তাই বৰ সুখী। ঘৰলৈ গৈ থাকোতে তাই প্ৰতিটো কথাতে নিকক দেউতা দেউতা বুলি ফোন কৰিছিল, কাৰণ আজিলৈকে তাই কেতিয়াও কাকো দেউতা বুলি কোৱাৰ সুযোগ পোৱা নাছিল। ঘৰ পোৱাৰ পিছত তাই হেলি আইতা আৰু কুকুৰ চেমিক লগ পায়। জেচিয়ে তাইক কেৱল হেলি বুলি গণ্য কৰে, কিন্তু চেমিয়ে তাইক দেখি ভুকিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত তাই গম পায় যে তাইৰ দেউতাক এগৰাকী মহিলা মেৰিডিথৰ লগত বিয়াৰ কথা ঠিক কৰিছে। কিন্তু জেচিয়ে তাইক কয় যে মেৰিডিথ মাত্ৰ দেউতাকৰ টকাৰ লোভত পৰিহে এইবোৰ কৰিছে। পিছদিনা নিক তাইক নিজৰ আৰু মেৰিডিথৰ কথা কয়। তেওঁ তাইক সোধে যে যদি মেৰিডিথো তেওঁলোকৰ পৰিয়ালৰ সদস্য হয় তেন্তে তাইৰ কেনে অনুভৱ হ'ব। এই বিষয়ে তাই তেওঁলোকৰ বয়সৰ পাৰ্থক্যৰ বিষয়ে ধেমালি কৰি কয় যে হয়, তাই সদায় এগৰাকী ডাঙৰ ভনীয়েক বিচাৰিছিল আৰু তাই মেৰিডিথক এডপ্ট কৰি লোৱা দেউতাকৰ সিদ্ধান্তক সম্পূৰ্ণৰূপে সমৰ্থন কৰে। এইবাৰ নিক অলপ অস্বস্তি পৰে আৰু তাইক বুজাই দিয়ে যে তেওঁ তাইক এডপ্ট কৰি ল'ব নিবিচাৰে, তাইক বিয়াহে কৰিব বিচাৰে। এনিয়ে খং উঠে আৰু ফৰাচী ভাষাত কিবা কিবি গুণগুণাবলৈ আৰম্ভ কৰে, যিটো ভাষা হেলিয়ে একেবাৰেই নাজানে। তাইৰ আচৰণত নিক আচৰিত হয়। মেৰিডিথে নিকক বুজাই কয় যে ছোৱালীৰ দেউতাকে দ্বিতীয়বাৰৰ বাবে বিয়া পাতিছে, সেইজনী ছোৱালীয়ে আৰম্ভণিতে খং উঠিবই। মেৰিডিথে তাইক
পতিয়নীয়া বুলি এনিৰ লগত অতি মনে মনে কথা পাতে কিন্তু এনিয়ে তাইক স্পষ্টকৈ কয় যে তাইৰ চলাহী কথাই তাইৰ ওপৰত কাম নকৰে তাইৰ দেউতাকৰ হৃদয় পৰিষ্কাৰ আৰু সি তাইৰ প্ৰকৃত উদ্দেশ্য বুজিব পৰা নাই কিন্তু মেৰিডিথে যে দেউতাকক প্ৰতাৰণা কৰিব লৈছে তাই বুজিব পাৰিছে তাইৰ কথা শুনি মেৰিডিথেও তাইৰ প্ৰকৃত ৰং দেখুৱাই এনিক কয় যে তাই ভাল পাওক বা নাপাওক দুসপ্তাহৰ পিছত নিকক বিয়া কৰাব এনিয়ে হেলিক ফোন কৰি মাকৰ লগত সোনকালে কেলিফৰ্ণিয়ালৈ আহিবলৈ কয় যাতে তাই দেউতাকৰ বিয়া ভাঙিব পাৰে তাইৰ মাতৃৰ ফালৰ ককাই চাৰ্লছে হেলিক ফোনত কথা পাতি থকা অৱস্থাত ধৰা পেলোৱাত মাকক সঁচা কথা কবলৈ কয় হেলিয়ে দ্বিধাবোধ কৰি মাক এলিজাবেথক সঁচা কথা কয় আৰু এনিৰ অভিনয় কৰি তাইক প্ৰতাৰণা কৰাৰ বাবে ক্ষমা বিচাৰে এলিজাবেথে তাইক খং নকৰি অতি আৱেগেৰে হেলিক সাৱটি ধৰে ইফালে কেলিফৰ্ণিয়াত জেচিও গম পায় যে এনি হেলি নহয় অলপ পিছতে নিক আৰু মেৰিডিথৰ বাহিৰে সকলোৱে সত্যটো জানিব পাৰে হেলিয়ে এলিজাবেথক কেলিফৰ্ণিয়ালৈ গৈ দেউতাকক লগ কৰিবলৈ কয় কিন্তু তাই তাক তাইৰ এংগেজমেন্টৰ বিষয়ে একো নকয় ইমান বছৰ পাৰ হৈ যোৱাৰ পিছতো এনে লাগে যেন এলিজাবেথে এতিয়াও নিকক ভাল পায় কাৰণ তাই তালৈ যোৱাৰ কথাটোত বৰ নাৰ্ভাছ যেন লাগিছিল হয়তো এই কাৰণে তাই আৰু কেতিয়াও বিয়া হোৱা নাছিল হেলি এনি মাৰ্টিন জেচি আৰু চাৰ্লছে তেওঁলোকক পুনৰ একত্ৰিত কৰাৰ পৰিকল্পনা কৰে তেওঁলোকে এলিজাবেথক ফ্ৰান্সিস্কোৰ এখন হোটেললৈ লৈ আহে য'ত নিক মেৰিডিথৰ পিতৃ-মাতৃক লগ কৰিবলৈ আহে এলিজাবেথে হোটেলৰ লবিত মেৰিডিথৰ কোলাত নিকক দেখা পায় তাইৰ সন্দেহ হয় আৰু তাইৰ ছোৱালী দুজনীক এই বিষয়ে সোধে শেষত দুয়োজনে তাইক কয় যে দুসপ্তাহৰ পিছত দেউতাকৰ বিয়া হব এনিয়ে কয় যে সিহঁতে এইটো হবলৈ দিব নোৱাৰে কাৰণ মেৰিডিথ এগৰাকী অতি বেয়া ছোৱালী যিয়ে কেৱল টকাৰ বাবে সিহঁতৰ দেউতাকক বিয়া কৰাব লৈছে এলিজাবেথৰ আশাবোৰ ম্লান হৈ পৰে তাই কয় যে নিকক মেৰিডিথৰ লগত বহু সুখী যেন লাগিছিল আৰু তাই তেওঁলোকৰ বিবাহ বিচ্ছেদ কৰিবলৈ চেষ্টা নকৰে আনহাতে নিক হোটেলত এলিজাবেথক বিচাৰি ফুৰে তেওঁৰ অধৈৰ্যতাই এলিজাবেথৰ প্ৰতি থকা তেওঁৰ প্ৰেম আকৌ জ্বলি উঠে চুইমিং পুলৰ সিটো পাৰে এলিজাবেথক দেখা পালে তাইৰ ওপৰত যাতে দৃষ্টি হেৰাই নাযায় তাৰ ওপৰত চকু ৰাখে খৰখেদাকৈ যোৱাৰ বাবে এজন ৱেটাৰৰ লগত খুন্দা খাই পানীত পৰি যায় সি হাতৰি পুলৰ সিটো পাৰে গৈ এলিজাবেথৰ ওচৰত পালেগৈ তাৰ পিছত তেওঁলোকৰ ছোৱালী দুজনীও তাত উপস্থিত হয় শেষত তেওঁলোকেও সিহঁতৰ হাল সলনিৰ বিষয়ে জানিব পাৰে 11 বছৰৰ পাছত দ্বিতীয় কন্যা সন্তানক লগ পাই নিক অতি সুখী হল অলপ পিছতে মেৰিডিথে দুয়োৰে লগত যোগ দিয়ে এই নিশা ভগ্নীদ্বয় মাক আৰু দেউতাকক কুইন এলিজাবেথ দ্বিতীয়ৰ দৰে সজাই থোৱা নাও এখনলৈ লৈ আহে য'ত নিক আৰু এলিজাবেথে প্ৰথম লগ পাইছিল দুয়োৰে পুৰণি স্মৃতিবোৰ মনত পৰে নিকে সোধে যে এলিজাবেথে তেওঁক কিয় এৰি থৈ গৈছিল এলিজাবেথে উত্তৰ দিয়ে যে দুয়োজনেই আছিল ডেকা মূৰ্খ আৰু অত্যন্ত অবাস্তৱ দুয়োজনে ইজনে সিজনক বহুত দুখ লগা কথা কৈছিল আৰু তাই যোৱাৰ সময়ত নিক তাইক বাধা দিবলৈ চেষ্টা নকৰা তাই বৰ দুখ পাইছিল সি তাইৰ পিছে পিছে যোৱা নাছিল নিকে কলে যে তাইৰ জীৱনত তাক নিবিচাৰে বুলি ভাবিছিল একেলগে বহু সময় কটায় কিন্তু এলিজাবেথে এনিৰ লগত উভতি যোৱাৰ সিদ্ধান্ত লয় পিছদিনা দুয়োগৰাকী ভগ্নীয়ে একেধৰণৰ কাপোৰ পিন্ধি নিজৰ নাম প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে যাতে মাকে এনিৰ লগত ঘূৰি যাব নোৱাৰে সিহঁতে কয় যে গ্ৰীষ্মকালীন বন্ধ শেষ হোৱাৰ আগতে সিহঁতে পিতৃ-মাতৃৰ সৈতে পাৰিবাৰিক ভ্ৰমণলৈ যাব বিচাৰে অলপ অনিচ্ছা কৰাৰ পিছত দুয়োজনে মান্তি হয় নিক প্ৰথম পত্নীৰ সৈতে অকলে যোৱাত মেৰিডিথে সুখী নহয় আৰু তেওঁলোকৰ লগত যাবলৈ জোৰ দিয়ে যাৰ বাবে এলিজাবেথে তাইক তেওঁলোকৰ লগত পঠিয়াই দিয়ে যিহেতু মেৰিডিথে পাহাৰৰ উচ্চতাত অভ্যস্ত নাছিল গতিকে তাই অতি সোনকালে ভাগৰি পৰে দুয়োগৰাকী ভনীয়েকে চতুৰতাৰে তাইৰ বেগ শিলগুটি ভৰাই দিয়ে যেতিয়া তাই ৰৈ যায় তেতিয়া তাইৰ ওপৰত এছপিয়ে দলিয়াই বেয়াকৈ ভয় খুৱাই দিয়ে সিহঁতৰ দুষ্টামিত বিৰক্ত হৈ মেৰিডিথে কয় যে নিকক বিয়া কৰাই লোৱাৰ লগে লগে তাই দুয়োকে সিহঁতৰ প্ৰকৃত স্থান দেখুৱাব ৰাতি মেৰিডিথ বৰ ভাগৰুৱা হৈ পৰে আৰু টোপনিৰ বৰি খাই শুই থাকে নিকে টোপনি যোৱাৰ পিছত হেলি আৰু এনিয়ে বিছনাখনৰ সৈতে মেৰিডিথক পুখুৰীটোৰ পানীত নমাই দিয়ে ৰাতিপুৱা মেৰিডিথৰ ওপৰত চৰাই এটা পৰে আৰু ভয় খাই তাই পানীত পৰি যায় অৱশেষত তাই ধৈৰ্য হেৰুৱাই পেলাই তাই খঙেৰে নিকক কয় যে সি তাই আৰু তাৰ ছোৱালীবোৰৰ মাজৰ পৰা এটা বাছি ল'ব লাগিব কাৰণ সি সিহঁতৰ লগত থাকিব নোৱাৰে নিকে তাইৰ অভিপ্ৰায় বুজি পায় আৰু বেছি চিন্তা নকৰা ছোৱালী দুজনীক বাছে তিনিওজনে মেৰিডিথক এৰি ঘৰলৈ উভতি যায় এলিজাবেথে গম পায় যে নিকে আৰু মেৰিডিথ বিয়া বাতিল কৰা হৈছে নিকে এলিজাবেথক তেওঁৰ মদৰ সংগ দেখুৱায় য'ত তেওঁলোক বিয়াৰ দিনা খোৱা মদও অন্তৰ্ভুক্ত আছিল এলিজাবেথ আৱেগিক হৈ পৰে কিন্তু নিক তাইক ৰৈ যাবলৈ কয় কিন্তু এলিজাবেথে নিজকে চম্ভালি আঁতৰি যায় পিছদিনা এলিজাবেথ এনিৰ সৈতে লণ্ডনলৈ উভতি যায় দুয়োজনে দুখী মুখেৰে ঘৰ পাওঁতে দেখিলে যে ইতিমধ্যে তাত নিক আৰু হেলিয়ে তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে দুয়োজনে দ্ৰুত উৰণীয়া বিমান এখনত আহি আগতে তাত উপস্থিত হৈ আছিল নিকে কয় যে তেওঁ এবাৰ পত্নী আৰু কন্যাক হেৰুৱাইছে আৰু তেওঁ এই ভুল আকৌ নকৰে এই কথা শুনি দুয়ো ভগ্নীয়ে বৰ আনন্দিত হৈ পৰে শেষত নিক আৰু এলিজাবেথৰ পুনৰ বিয়া হয় যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক এই আমাৰ আদেশ নহয় অনুৰোধ কাষৰ বেল আইকনটো দবাই দিয়ক পৰৱৰ্তী ভিডিঅ'ত লগ পাম বাই বাই টাটা